হাই গাইজ, ঈদ মুবাৰক। আজি ভিডিঅ'টো ঈদৰ ৰাতিপুৱাই একদম আৰম্ভণি কৰিছোঁ। একদম নামাজ পঢ়ি ল'লোঁ। প্ৰথমে দেখিছে চকু ফুলি আছে। শুই উঠিয়ে কি মেহেন্দি কালাৰো বৰ ধুনীয়া হৈ উঠিছে, কাৰণ আগদিনাই লগাই থ'লে মেহেন্দি ৰংটো বেছি ধুনীয়া হৈ যায়। এয়া মই মানে কিছুমান কাম আছে, অলপ চব কৰি মেলি লওঁ, দিনটো চাই থাকিব। আকৌ দেখিছে আমাৰ আকৌ ৰাস্তাটোতে এটা গেট দিছে, লাইট দিয়া হৈ আছে। ভালকৈ পোহৰেই হোৱা নাই। মই যেতিয়া উঠিছোঁ, আনিও আমাৰ সোনকালেই চব উঠি নামাজ পঢ়ে, এওঁলোক মছজিদলৈ যায়গৈ। এয়া একদম পোহৰ হৈ গ'ল। আমাৰ ৰুহি গা পা ধুই ৰেডি, পূৰা ফটো শ্বুটত লাগি গ'ল। এইবাৰ আকৌ কি লৈছে জানে, চাৰাৰা বোলে। বাপেকৰ একেবাৰে মানে এযোৰহে দিয়ে আৰু বেলেগ ইমান চালোঁ। এয়া ভাত পানীও খালোঁ, খাই বৈ আবেলি অলপ ওলাই যাওঁ বুলি তিনিওটা ওলাই গৈছোঁ। আমাৰ ইয়াতে যে আছে চাৰণ বিল বুলি কয়, তাত বিশেষকৈ সোমোৱা নাই, একেবাৰে বিলৰ পাৰে পাৰে অলপ ঘূৰিলোঁ। আৰু কি ধুনীয়া, বহুত ডাঙৰ ন? ঠাণ্ডা বতাহ, মানে কৈছোঁ নহয়, বিলখনো বহুত ডাঙৰ। বিলখন বহুত ডাঙৰ। দেৰি দেখিলে কিমানখিনি আহিলো সেইটো আমি ৰাস্তা বিলৰ মানে কাষেদি যাব পাৰি, গোটেই পিছফালটো দেখা যায়। এখন সৰু পাৰ্ক টাইপো আছে, আমি তাত সোমোৱা নাই, তাৰ কাষেদিহে গ'লোঁ। গৈ পেলাই তাতে ৰখি এয়া চাওক ৰুহিৰ ফটোৰ প'জ, আমিও উঠিলোঁ বাৰু, বাপেক জীয়েক, আৰু আমি চেলফি হওক কিবা কিবি আৰু অলপ ফটো চটো উঠি পেলাই তাৰ পৰাই উভতিলোঁ। উভতি আহি এইখন দেখিছে, আমাৰ মেইন চাৰিআলিতে আছে। বৰ বেছি এটা ডাঙৰ নহয়, সৰুকৈ। তাতে সোমাই বোলো একাপ কফি খাই যাওঁ, ঠাণ্ডা বতাহ খাই আহিছোঁ যেতিয়া। বতৰটো আকৌ সেইদিনা পিছবেলা অলপমান হেৰি হৈছিলে, দি আছোঁ একাপ কফি আৰু পকৰি খাই লওঁ। ভালেই লাগিল বাৰু কফি কাপ খাই। তাৰ পৰা উভতি আমাৰ ঘৰলৈ অহা ৰাস্তাটোত দেখিছে কি ধুনীয়াকৈ সজাই থৈছে লাইটবোৰ। ঈদ বুলি ক'লে এইবোৰৰ কাৰণে ভাল লাগে। ইয়াতো যে কত যোৱাবাৰ এইফালে দিয়া মানুহ নাছিল, সিফালে দিছিল। ভিডিঅ' কৰা, মানে কৈছোঁ হ'লেও নহয়, ইমানে নাছিল। ভালো লাগিছে বাৰু কালাৰিং লাইটখিনি। যোৱাবাৰো দিছিলে, এইবাৰো বহুত। এনেকৈ আমি ফুৰি চাকি আহি ৰাতিলৈ ঘৰ পালোঁহি। দিনটো এনেকৈ এনজয় কৰিলোঁ। আজিলৈ বাই বাই, আৰু নতুন ভিডিঅ' সৈতে লগ পাম। বাই।